নমস্কাৰ দৰ্শকসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি ল'ৰা মই ওলাই আহিছোঁ অকণমান। চোৱাচোন শুন, এইফালে চোৱা, হাই বুলি কৈ দিয়া, হাই বুলি কোৱা। আমাৰ গাঁৱত বানপানী উঠিছে, সেয়ে এবাৰ চাওঁ বুলি ওলাই আহিলোঁ ক'ত কিমান ক্ষতি হৈছে আপোনালোককো দেখুৱাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। ৰ'ব বাহিৰত যোৱাৰ আগতে আমাৰ নিজৰ ঘৰখনকে দেখুৱাইছোঁ আপোনালোকক। এয়া হৈছে আমাৰ বাৰীৰ দৃশ্য। চাওকচোন, গোটেই পানী পানী হৈ গৈছে। এইবাৰ চোতালখন দেখুৱাইছোঁ আপোনালোকক। এইখিনি জেগাত যে এতিয়া একাঠো পানী হৈ আছে। এইটো হৈছে আমাৰ ভঁৰাল ঘৰ। ভঁৰাল ঘৰত পানী উঠিলে আৰু শেষেই আৰু। এয়া চোতাল। ঘৰৰ ভিতৰত সোমাবৰ কাৰণে অলপহে বাকী আছে পানী। এতিয়া আকৌ অকণমান আগলৈকে গৈ দেখুৱাই আছোঁ ৰ'বচোন বাৰু। ইমান পানী আমাৰ চোতালত কেতিয়াও হোৱা নাছিলে। এইফালে পানী নাহেই, মানে বাৰীৰ পিছফালে ৰখি যায় পানী। আগতে যেতিয়া বানপানী হয় এই পথাৰতেই থাকে, ঘৰলৈকে অহাই নাছিল। এতিয়া চাওকচোন আপোনালোকে অৱস্থা। পিছফালটো দেখুৱাই আছোঁ, অকণমান ৰ'ব, পিছফালটো দেখুৱাই আছোঁ। মানে খোজে কাঢ়িব পৰা নাই পানীত, ইমান পানী। এইয়া চাওক, পিছফালেও গোটেই পানী। সেইফালে বহুত দ, যাব নোৱাৰি, সেইকাৰণে যোৱা নাই এতিয়া আৰু। এয়া হৈছে আমাৰ কাষৰ ঘৰ, মানে ৰূপমহঁতৰ ঘৰ। সিহঁতৰ ঘৰতো চোতালত পানী উঠিছে, ঘৰত উঠা নাই। এয়া ৰাস্তালৈকে আহিছে পানী। এয়া হৈছে আমাৰ আগৰ গাঁওখনৰ অৱস্থা। চাওকচোন বাৰু, সৌ ঘৰখন যে দেখিছে আমাৰ ছাৰ এজনৰ ঘৰ, তেওঁলোকৰ পিছফালে আছে আমাৰ খেতি মাটি। সকলোবিলাক পানীৰ তলত এতিয়া আৰু। আৰু এয়া চাওক, এই ৰাস্তাটো গোটেই ভাঙি নিছে। আগত দলং এখন আছে, সম্পূৰ্ণ যাতায়ত এতিয়া বিচ্ছিন্ন হৈ আছে সেই আগৰ গাঁওখনলৈকে। ব্লক পাৰি বনাইছিলে ৰাস্তাটো, নতুন ৰাস্তা হয়, 2 বছৰ হৈছে বনোৱা মাত্ৰ। গোটেই ভাঙি শেষ কৰি দিলে। Sampai যাব লাগে বুঝি সৌটো হৃদয় আহি আছে, সিহঁতৰ পুৰণি ঘৰৰ পৰা আহি আছে। গোটেই পানী সেইফালে, মানে নদীৰ নিচিনা হৈ গৈছে সেইফালে। এয়া এওঁলোকে ইয়াতে মাছ মাৰি আছে, ঢেৰ মাছ পাইছে হেনো তেওঁলোকে। আপোনালোকে চৰাই চিৰিকটিৰ মাতবিলাক শুনিবচোন বাৰু। সৌ আগত যে বেৰ বেৰি থৈ দিয়া আছে, সেয়া আমাৰ কঠীয়াতলি। মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ। এতিয়া সম্পূৰ্ণ পানীৰ তলত। এতিয়া আমি আকৌ বেলেগ এঠাইলৈ গৈ আছোঁ। এয়া ৰাস্তা এৰাই গৈছে। Yeah.
কলেদি বনোৱা নহয়, এখন কলগছেদি বনায়। ভেল ভেল বুলি কয় সেইখন আমাৰ ভাষাত। ভেল পানীত যোৱা। এয়া চাওকচোন, ৰাস্তা ভাঙি গৈছে, মানুহ কেনেকৈ পাৰ হৈছে চাওকচোন বাৰু। কেইফালে পানীয়েই পানী। এয়া চাওকচোন, কেইফালে পানীয়েই পানী। এয়া দলঙৰ তলেৰে গৈ আছে, ইমান সোঁত চাওকচোন। সি মানে সোঁতটো চাবৰ কাৰণে তললৈ আহিব বিচাৰে, সেইকাৰণে তাক লৈ আহিছোঁ ইফালে। এতিয়া আমি ঘৰলৈ যাওঁ নহোন। হা ক'ত যাবা এতিয়া? ঘৰত। কিয়? মায়ে মাতিছে, ব'লা তেতিয়াহ'লে। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।